সাসপেক্ট যদি সঁচাকৈ যদি চুৰ ডাকাইত হয় আইনৰ ওচৰত চমজাই দিয়ক, আমি আপত্তি নকৰিম। কিন্তু বড়ো জাতিৰ ওপৰত সাসপেক্ট, মুছলিম জাতিৰ ওপৰত যদি সাসপেক্টটো এনেকুৱা যদি সাসপেক্টত যদি গৰু পিটন যদি দি থাকে পাব্লিক মানুহৰ ওপৰত, তেতিয়াহ'লে আমি একবাৰ নহয় একবাৰ মুছলিম আৰু বড়ো লগ লাগি অসমটো আমি চলাব বাধ্যতা হ'ব। ৰজতে ফোন কৰিছে যে এনেকৈ গৰু চুৰ আহি আছে। ৰজতক মই সুধিছোঁ যে কাই ফোন কৰিছে, তোক কাই ফোন কৰি কৈছে? ৰজ কৈছে শান্তি। ঠিক আছে তেতিয়াহ'লে আহি আছে, তাক ধৰি ৰাখ, মই আহি আছোঁ ৰ। তেতিয়াহ'লে বাঙাল মামাক ফোন কৰ, মই ফোন কৰি আছোঁ, আহি আছোঁ ৰ, বাঙাল মামাক ফোন কৰি। মই আহ্বান জনাই সঁচাকৈ যদি অৰূপ দে ছাৰৰ লগত যদি থাকে, কিয় কাৰণে আইনৰ ওচৰত জিম্মা দিয়া নাই। পাব্লিকে দিন ৰাতি কৈ আছে ছ'চিয়েল মিডিয়াৰ ওপৰত, দিন ৰাতি থাকি অৰূপ দে ছাৰৰ লগত গাড়ী চলায়। এতিয়াহ'লে অৰূপ দে ছাৰে কিয় লুকাই থৈছে মানুহটো? যেতিয়ালৈকে অৰূপ দে ছাৰে আইনৰ ওচৰত জিম্মা নিদিয়ে, এতিয়াহ'লে আমি ছাছপেক্ট ল'ব লগা হ'ব। কোনোবা চুৰ ডাকাইত ছাছপেক্টত হাতত আইন উঠাই লোৱাটো কোনে অধিকাৰ দিছে? কোনোবা চুৰ ডাকাইত যদি ছাছপেক্ট কৰিছে, এতিয়াহ'লে গাঁৱৰ মানুহটো মাথক আৰু ওচৰত লোকেল থানা আছে, কিয় জিম্মা দিয়া নাই? কেইজনমান গুণ্ডা বাহিনী অৰূপ দে ছাৰৰ লগত থকা যিটো ফাইলত নিজে আইনটো হাতত উঠাই লৈ পেলাই যেনেকুৱা গুৰুৰ নিচিনা লাঠিৰ লগত মাৰিছে, এতিয়ালৈকে আইনৰ ওচৰত চাৰেণ্ডাৰ হোৱা নাই। এই কাৰণে আমি আহ্বান জনাই অৰূপ দে ছাৰে যদি লগত যদি থকা মানুহ হয়, এতিয়াহ'লে সোনকালে আইনৰ ওচৰত চমজাই দিব লাগে। আৰু ভৱিষ্যত বড়ো জাতিৰ ওপৰত ছাছপেক্টত এনেকুৱা হাত উঠাব নালাগে। মুছলিম আৰু বড়ো ইচ্ছা হ'লে অসমটো আমি চৰকাৰ গঠন কৰিব পাৰে। বড়ো আৰু মুছলিমৰ অন্যায় কৰিব নালাগে। আমি যিটো ছ'চিয়েল মিডিয়া আমি জানা মতে ছ'চিয়েল মিডিয়া আমি মানে দেখা পাই আছে, বড়ো জাতিৰ সদায় চুৰ ডাকাই, বড়ো আৰু মুছলিমৰ ওপৰত ছাছপেক্ট থাকে নেকি? সদায় বড়ো আৰু মুছলিমৰ ওপৰত চুৰ ডাকাইত ছাছপেক্ট থাকি পেলাই এনেকুৱা গুৰুৰ নিচিনা গুৰু পিটন দিয়াটো, এইটো আইনত বা আইন উঠাই লোৱাটো একদম जोंनि मेन मानसिथार মই মানে যে কিয় হৈছে, কাৰণ মই জানে মোৰ মামা ইফালে चिरमालिका रजत मण्डलान बे अरुप देनाव थाग्राया ড্রাইভার আরএসএস নকৰে, আরএসএস মাতিছিল মানে আরএসএসৰ লগত সম্পৰ্ক আছে তালা কয়দিন হৈছে ইয়াত গৈ? সঁচাকৈ যদি গুৰু চুৰ বা চুৰ ডাকাই যদি ছাছপেক্ট যদি পাব্লিকে যদি ভাবি লৈছে, এতিয়াহ'লে গাঁৱৰ মানুহটো মাথক বা ওচৰৰ লোকেল থানা আছে, এইবিলাকত পঠাই দিয়ক। আৰু একজন নেতাৰ লগত থকা মানুহ এনেকুৱা আইন উঠাই লোৱাটো কেনেকুৱা পাব্লিকে হজম কৰিব? এই কাৰণে মই আহ্বান জনাই অৰূপ দে ছাৰে সোনকালে আইনৰ ওচৰত চাৰেণ্ডাৰ কৰাই দিব লাগে। ভৱিষ্যত এনেকুৱা বড়ো জাতিৰ ওপৰত ছাছপেক্ট কৰি এনেকুৱা হাত উঠাব নালাগে। বড়ো জাতিৰ ওপৰত বা মুছলিম জাতিৰ ওপৰত এনেকুৱা ছাছপেক্টত হাত উঠাব নালাগে। আমি দেখা পাই আছে বড়ো জাতিৰ ওপৰত এনেকুৱা ছাছপেক্ট, মুছলিমৰ ওচৰত ছাছপেক্ট। যদি সঁচাকৈ যদি চুৰ ডাকাইত হয় আৰু সঁচাকৈ যদি চুৰ ডাকাইত যদি হয়, এতিয়াহ'লে আইনৰ ওচৰত চমজাই দিয়াটো আমি আপত্তি নকৰে। কোনোবা চুৰ ডাকাইতটো আইনৰ ওচৰত যিটো ফানিছ এইটো পাব লাগিব। কিন্তু কেইজনমান গুণ্ডা বাহিনীয়ে ছাছপেক্টত মাৰাটো আমি কেতিয়াও আমি হজম নকৰিম। ই অন্যায় কৰি থাকে বড়ো জাতিৰ ওপৰত বা মুছলিম জাতিৰ ওপৰত, এতিয়াহ'লে আমি অসমটো আমি একবাৰ নহয় একবাৰ আমি